Hey guys, আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মোৰ লগত আছে আমাৰ সৰু ছাৰ আছে। ক'ত যাবি ছাৰ? নদীত আমি যাম মানে কি বেহাৰ শাক চিঙবা যাম, অলপমান খাব লাগে না। আৰু এইফালে যাই আছো আমি বেহাৰ শাক চিঙবা। আমাৰ ছাৰ আছে এইফালে, চাই দি এবাৰ, চাই দি হাই কৈ দি অংক দি হাই দি। ছাৰে আমাৰ যাই আছে পুৰা। আজি ছাৰক লৈ আছো একবাৰ ফুৰাবা। তো ছাৰ আৰু মই যাম আৰু না কি? তোৰ নামটো কি? তোমাৰ নাম কি? ফালান। হা ভালকে কও। ফালান কি? ফাইজান নহয়, ফাৰহান আখতাৰ। মোৰ নাম নমস্কাৰ দি কেনেকৈ নমস্কাৰ দি সেনেকৈ হাইকে দিছে। নমস্কাৰ একবাৰ হাই কৈ দি হাই। মোৰ নাম ফাৰহান আখতাৰ। তো গাইজ ইয়াক লৈ আছোঁ আজি ফুৰবা। একদম পুৰা চাক গাইজ, ফ্ৰী পাইছে না, পুৰা একদম দৌৰি আছে। তো অলপমান বেয়া শাক চাক চিঙো আমি, মানে অলপ খাব লাগে না এইটো হেৰিত, মানে কি এইগিলা শাক পাচলি খালি অলপমান মানে ভাল আৰু দেহাৰ কাৰণে। তো অলপ নেওঁ মানে আমাৰ বেহাৰ এইগিলা ফুলো নাই, আমাৰ বেহাৰে এইফালে চিটিছি, কিন্তু আমাৰ হেৰি হোৱা নাই, মানে কি খাব পৰা হোৱা নাই। তো বেলেগত মই অলপ চলপ নেওঁ আৰু চুৰ কৰা বুলি। তো গালি এবাৰ গাইজ ভিডিঅ'টোত চাই, যদি কোনোবা চাই আছে মানে গিৰেজটোৱে। তো গাইজ আহি গাটা পাই গ'লো। এইটো গাটা চাব পাৰে, ৰাস্তাটো বম গাটা, মানে কি পানী চানী হয় না বাৰিষাৰ দিনত, তো গাটা হৈ যায় গাইজ। অলপ গাটা আছিল, ট্ৰেক্টৰ যাই ডাঙৰ হৈ গৈছে আৰু এতিয়া বেছি। ছাৰক এইফালে দি লৈ যাম, নহ'লে সি মানে কি সেইফালে নামবে জলুক দি আছে, নামো কৰি আছে। তো এইখিনি দি লৈ যাম আৰু ইয়াৰ পৰা অলপ চলপ বেহাৰ শাক চিঙো। আৰু আমাৰ মানে কি নদী চদী এইবিলাকো দেখাম গাইজ। তো ইয়াৰ পৰাতো মোৰ এটা ভিডিঅ' পাইছে আপোনালোকে আগতে, তো এতিয়া মানে কি চাব লগা হৈ আছে গাইজ। মানে কি এতিয়া বেহাৰ চেহাৰ গিলা ফুলছে, ধুনীয়া এটা পৰিৱেশ হৈছে আৰু মানে কিবা এটা ভাল লগা হৈছে গাইজ। সেইবিলাক চাক না গাইজ, নদীটোৰ সেইটো পাৰে মানে কি অকল বেহাৰ খেতিয়ে কৰে, ধান খেতি খুব কম কৰে, কৰিলেও মানে অলপ চলপ মান কৰে আৰু ধান খেতি। তো গাইজ মই ব্লগ কৰিছোঁ আজি। এনেকৈ লো তাতে নধৰে। গাইজ মই ব্লগ কৰিছোঁ আজি। তো গাইজ মানে কি আজি প্ৰথমবাৰ মোৰ একবাৰ দেখছি নেকি চাগে আৰু মোৰ এটা ব্লগত, কিন্তু নাই চাগে, গম নাপাওঁ, পাহৰিছোঁ আৰু মই পাহৰিছোঁ গাইজ। তো আজি প্ৰথমবাৰ চাগে। তো কেনে লাগছি কমেণ্ট কৰি জনাব আপোনালোকে। আৰু ছাৰ আৰু একবাৰ মাত দি দিয়ক, হাই গাইজ, কি খবৰ? এইফালে চাওঁ, কোনফালে চাই মোবাইলত ফালে চাওঁ। কি খবৰ আপোনালোকৰ? হেই নহয়, তোমাৰ কথা সোধা নাই। গাইজ এইফালে এই গাটা আছে চাগে। আপোনালোকৰ কি খবৰ গাইজ? কৈ দি এইফালে চাওঁ। কি খবৰ? গাটা নহয়, এইটো নদী গাইজ। নদী গাইজ, আমি নদী পাই গ'লো আহি আমি নদী পাই গ'লো। আৰু কি আছে? নদী। তো নদীটো দেখাই দিছোঁ গাইজ, এইটো নদী আমাৰ ওচৰতে আছে, ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয়, ঘৰৰ ওচৰতে হয়। পানীগিলা এতিয়া নাই আৰু, বাৰিষাৰ দিন গেলে এতিয়া আৰু নাই। এতিয়া মাছ মাৰছিলি নে তই? এটা মাছ মাৰিব আহিবি। দি পিন্ধি যাই আছে, পানী নদী দি যাই আছে। তই মানে কি উল্টা পাল্টাকে প্ৰশ্নবিলাক সুধি থাকে গাইজ। সৰু ছোৱালীৰ আৰু প্ৰব্লেম, কিবা কিবি উল্টা পাল্টা, ক'ত পাইছি, ক'ত যায়, কি কৰিব, এইগিলা আৰু গাইজ কি ক'ম আৰু। সৰু ছোৱালীৰ প্ৰশ্নৰ উত্তৰ দিব লগা হ'লে একদম মানে কি পণ্ডিত হ'ব লাগিব, তেতিয়া মানে কি উত্তৰবিলাক দিব পাৰিম আৰু। তো গাইজ আৰু বোলে দিয়াও লাগছি, চাওকচোন আপোনালোকে বেহাৰত পানী দি আছে ইয়াও। তো গাইজ চাওক, ইফালে মোবাইলত ঠিক আছে, তুমি মোবাইলত ঠিক আছে। এতিয়া মাৰিব তোমাক, কিন্তু যোনে মানে কি চাই থাকে ভিডিঅ'টো চালি মাৰিব। উঠিছে মনে উঠিছে, মোক দেখা নাই। খালা এই কিছে, ভূত আছে মই যাওঁ, কিন্তু মই যাওঁ যাবি নে নাযা? তাতে কে হেৰি দিছে, চিকা দিছে ন তাতে কিয়? এতিয়া যি মাৰিব তোক, নহয় এই এৰে মালিকে মাৰিব যি বেহাৰ খেতি কৰা মানুহ। আৰু হাতত কি হৈছে কৈ দিছোঁ একবাৰ, হাতত কি হৈছে? তো গাইজ মানে কি মায়ক আঞ্জা কুটি দিছিল, আলু কুটি দিওঁতে কাটা গেছি কটৰেদি, হয়নে নহয়?
এই খা আলু আলু গুটি দিছিলি না কি গুটি দিছিলি এই খা ভালকে কৈছো কেমেৰাত ক তো গাইজ গোটা হৈ গ'ল আমাৰ শাক চাক লৈ ল'লোঁ অলপমান আমাৰ ই চিংচি তো একে ধৰবি গাইজ ই চোৰ কৰছি তো গাইজ মানে কি বেলেগৰ পৰা চিঙা নাই আমাৰ দাদাহঁতৰ পৰাই চিঙলোঁ গাইজ এতিয়া আমিও যাওঁ আপোনালোককো বাই বাই তো ছাৰ বাই বাই কৈ দি বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম আকৌ নি দিগা ভাব পাম লগ পাম আকৌ গাইজ আকৌ লগ পাম আকৌ